বাঁহীৰ সুৰে মতলীয়া কৰে পাগলাদিয়াৰ পৰা হুগলি হৈ মিচিচিপিলৈ। মতলীয়া কৰে সন্ধিয়াবোৰ। সময় হৈ উঠে বৃন্দাবন। তেওঁৰ বাঁহীত জাতি এটা প্ৰেমিক হৈ পৰে। বাউলী হয় নাৰী, মতলীয়া হয় ডেকা গাভৰু কৃষক শ্ৰমিক। ৰাগৰ নামেৰে তেওঁৰ নাম, বেলিৰ দৰে এখনি মুখ। পৃথিৱীৰ হৃদয়ে কঁপি উঠে তেওঁৰ বাঁহীৰ সুৰত। নামেই তেওঁৰ পৰিচয় দীপক শৰ্মা। হৰিপ্ৰসাদ চৌৰাচিয়াৰ শিষ্য তেওঁ। ৰবীন্দ্ৰ ভাৰতীত তেওঁ ৰবীন্দ্ৰনাথৰ ছায়াত জিৰাইছিল। ৪২খন দেশত তেওঁ ফুৱাইছিল বাঁহী। আজি তেওঁ ৰোগাক্ৰান্ত। জটিল সময়ত তেওঁ যুঁজিছে জীৱন আৰু মৃত্যুৰ সতে। আজি অৰ্থৰ অভাৱত তেওঁ তিল তিলকৈ পাৰ কৰিছে প্ৰতিক্ষণ। কিয় এনে হয় আমাৰ কৃষ্ণ? কিয় এনেদৰে জীৱনৰ বাবে আজি তেওঁ জীৱন ভিক্ষা মাগিবলগীয়া হৈছে? কিয় আজি তেওঁ অসহায়? কিয় আজি তেওঁ ধনৰ অভাৱত প্ৰাণৰ বাঁহী এৰি হাস্পাতালৰ বিচনাত টুকিছে চকু পানী? কিয় প্ৰাণৰ আৰ্তনাদ নুশুনে কোনেও? আহক, নখ জোকাৰিলে নৈ ববই। আপোনাৰ আৰ্থিক সহযোগিতাই আকৌ তেওঁক উভতাই আনিব আমাৰ মাজলৈ। আকৌ তেওঁৰ বাঁহীৰ সুৰত মতলীয়া হৈ উঠিব আমাৰ সময়, আমাৰ আকাশ, আমাৰ হৃদয়।